গুল লৈছো সৰু সৰুকৈ কাটি, চেৰি কেইটামান লৈছো সৰু সৰুকৈ কাটি। পিঠাগুড়ি ললো 2 কাপ, যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ললেই হ'ব। এতিয়া পিঠাগুড়িখিনি ভালদৰে মিক্স কৰি ল'ম। পানী অলপ অলপ দি পেলাই মিক্স কৰি ল'ব লাগিব। ইয়াতে পদৰ মুখখন বন্ধ কৰি দিলো। কাটি লোৱা গুড়খিনি মিক্স কৰি ললো। ঢাকনিখনত পিঠাগুড়ি দি ল'ম। কাটি লোৱা চেৰি কেইটামান দি ল'ম। কাপোৰখনেৰে ভালদৰে টাইট কৰি বান্ধি ল'ব লাগিব, নহ'লে ওলাই যোৱা চান্স থাকে। এয়া পানী উতলিবলৈ দিছিলো, উতলি আছে। এতিয়া পিঠাটো উঠাই দিম, প্ৰায় 5 মিনিট মান লাগিব। কাপোৰখন আঁতৰাই দিলো, পিঠাটো লাহে লাহেকৈ ওলোৱাই ল'ম। এনেদৰে এখন এখনকৈ গোটেইখন পিঠা বনাই ল'ম। পিঠাকেইটা দেখিবলৈ ইমানে ধুনীয়া হৈছে, খাবলৈ টেষ্টি হ'ব। এনেদৰে আপোনালোকেও বনাই চাবচোন কেতিয়াবা। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।